গুড মৰ্ণিং আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই কিবা এটা স্পেচিয়েল বনাম আপোনালোকে চাই থাকিব মানে ঘৰত বনোৱা বস্তুৱে আৰু মোৰ আন্দাজমতে বনাম সেইখিনি আপোনালোকে চাই থাকিব আৰু এনেকৈ মই ভাবিছোঁ ভিডিঅ'টো মানে মোৰ ব্লগটো আৰম্ভ কৰোঁ চাই থাকক আৰু এয়া মা ভেদাইলতাৰ পাত ছিঙি আছে আজি আমি দুইটাই ঘৰত এয়া ছিঙিলোঁ আমি দুইটাই আছোঁ এতিয়া ঘৰত মা আৰু মই আৰু আজি মই আমাৰ দুটাৰ কাৰণে স্পেচিয়েল সৰুকৈ কিবা এটা বনাম আৰু আপোনালোকক দেখুৱাম চাই থাকিব আৰু এনেকৈ মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আপোনালোকে শেষলৈ চাব ভিডিঅ'টো মই কণী আৰু আলু ইয়াতে বইল হ'বলৈ দিছোঁ এইখিনি হৈ থাকক আৰু প্লেটখন লওক বগুলা খাব তাত নাখায় তুমি ইয়াত ৰাখা ৰখা নাখায় হ'ব তা কি এইখিনি আমি দুটাই খাওঁ হৈ আছে আৰু আমি এয়া খাই উঠোঁ আৰু এয়া মোৰ মা হয় শাহু মা আৰু এয়া দেখিছে সেয়া ভেদাইলতা পাতখিনি মই ভালকৈ ধুই লৈছোঁ এটা পিঁয়াজ লৈছোঁ এটা জলকীয়া লৈছোঁ বেছি লোৱা নাই নহৰু এয়া আদা আৰু এয়া আলু বইল কৰিছিলোঁ আৰু এয়া কণী দেখিছে আৰু আজিকালি কণীবিলাক মানে কেনেকুৱা আৰু ভিতৰৰখিনি মানে বগাই পৰি থাকে দেখিছেনে কি মানে আৰু নাজানো আৰু এইখিনি মই বনাওঁ কেৰাহীখন বহাই দিলোঁ আৰু কণীখিনি মই মানে ফালি লৈছোঁ মানে কি হয় গটাই দিলে মানে অলপমান মানে সোৱাদটো কম হয় সেইকাৰণে মই ফালি দিছোঁ কণীখিনি আৰু তাতে ভালকৈ মানে সিদ্ধ হৈ যাব ভাজা যাব আৰু এইখিনি মই ভালকৈ ভাজি ল'ম আৰু ওলটাই দিওঁতে যাতে ভালকৈ থাকে আৰু এইখিনি ওলাই নপৰে মাজৰ কুহুমখিনি তেনেকৈ ভালকৈ ভাজি লওঁ এইখিনি মোৰ ভাজি হ'ল আৰু সেইখিনি তেলতে মই অলপ চফ কুটি দি দিলোঁ আৰু ইয়াতে দি দিম দুটা তেজপাত আৰু এয়া দিলোঁ কাটি থোৱা পিঁয়াজখিনি আৰু ইয়াতে দি দিলোঁ মই যিখিনি মানে আলু বইল কৰি থৈ দিছিলোঁ সেইখিনি তাৰমানে অলপমান ভাজি লওঁ ইয়াতে
বেছি মানে নাভাজোঁ, অলপমান ভাজিয়ে মানে মোৰ যিখিনি ভেদাইলতা থৈ দিছিলোঁ সেইখিনি মই মিক্সিত বটিছিলোঁ আৰু সেইখিনি দি দিলোঁ। এইখিনি অকণমান মই ভাজি লওঁ আৰু ইয়াতে দি দিলোঁ নিমখ আৰু এয়া দি দিলোঁ হালধি আৰু এয়া জিৰা। আৰু দেখিছে ৰংটো অলপমান ইমান ধুনীয়া লগা হৈছে। এইখিনি মোৰ ভাজি হৈ গ'ল। এইবাৰ মই ইয়াতে মানে গৰম পানী কৰি থৈ দিছিলোঁ, ইয়াতে মই এইবাৰ গৰম পানী দি দিম। এইখিনি উতলি আহিলে আৰু এয়া দেখিলে মই ভাজি থোৱা কণীখিনি দি দিছোঁ ইয়াতে। আৰু এইবাৰ অলপ লাহে লাহে লাৰিব লাগিব এইখিনি যাতে মানে সুলকি নাযায় কণীৰ কুহুমখিনি। আৰু দেখিছে ইমান ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈ চাগে সোৱাদেই হ'ব নিশ্চয়। আৰু এনেকৈ বনালোঁ মই হ'লোঁ। আৰু যিহেতু ভেদাইলতা স্বাস্থ্যৰ কাৰণে উপকাৰী হয় সেইকাৰণে আজি তেনেকৈয়ে বনালোঁ। আৰু যদিহে আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।